হেড ওলাইছে গতিকে মই গাৰ্লফ্ৰেণ্ডৰ ফটো দেখাব লাগিব ফোন নাম্বাৰটো কৈ দিছো মই শুনক 6002 গাইজ এতিয়া 12টা মান বাজিছে ৰাতি গতিকে গুড নাইট বুলি কৈ আৰম্ভ কৰোঁ নেকি ভিডিঅ'টো কাৰণ ৰাতিপুৱা ভিডিঅ' বনালে যদি আমি যদি গুড মৰ্ণিং বুলি কৈ লওঁ ৰাতি বনালে নকওঁ গুড নাইট বুলি কিয় ক'ব নোৱাৰোঁ এনেকৈ আৰম্ভণিতে বাৰু যি কি নহওক মানে টেবুলত বহি থাকোঁতে মই মানে এটা অদ্ভুত আইডিয়া এটা মনলৈ আহিল মানে সেইকাৰণে ভিডিঅ'টো শ্বুট কৰিব ওলালোঁ মানে টেবুলত মই কিবা কিবি কৰি আছিলোঁ এনেকৈ লেপটপটো উলিয়াই লেপটপতে দেখিছে এখন থাৰ কিন্তু ডিম্পুদাতকৈও পুৰণা কিন্তু মোৰ এখন আগৰ পৰাই আছে ডিম্পুদাই লোৱা দেখি কিন্তু থোৱা নাই আকৌ ইয়াতে এতিয়াই কৈ থৈ দিছোঁ আকৌ আইডিয়াটো কি জানেনে ভাবিলে এটা চেলেঞ্জ কৰোঁ মানে কোনোবাই কৰিছেনে নাই নাজানো এনেকুৱা চেলেঞ্জ কিন্তু যিটো বেলেগে নকৰে সেইটোৱেতো মই কৰোঁ না অন্তৰাজে জমনি কৰিছোঁ মানে এইখন মোৰ ডায়েৰী ইয়াত কিবা এটা লিখা আছে কি এখন মোৰ সুবিধাৰ কাৰণে বাৰু এইখনৰ লগত আপোনাৰ ইমান একো মতলব নাই মোৰ হাতত আছে এইটো এটা কইন এটা আপোনালোকে দেখুৱাব পাৰো নোৱাৰো ভালকৈ এইটো এটা কইন এটা আছে এইটো টছ কৰিম মই টছ কৰাৰ পিছত যদি হেড ওলাই তাৰ এগেইনষ্টত এটা কিবা লিখা আছে আপোনাক কৈ দিম মানে হেড ওলালে কি কিবা এটা মোৰ মানে পাৰ্চনেল লাইফৰ কিবা এটা মানে ক'ম আৰু এতিয়া প্ৰথমতে হেড লিখা আছে হেড যদি ওলাই মই ক'ম আপোনাক মই দেখুৱাম আপোনাক এখন মোৰ চবতকৈ ভাল ফটো মানে ভাল লগা ফটো এখন দেখুৱাম আৰু যদি টেইল ওলাই মোৰ একদম বেয়া লগা ফটো এখন দেখুৱাম এতিয়া প্ৰথমটো ট্ৰাই কৰোঁ হওক এতিয়া টছ কৰোঁ গাইজ এইটো ৰৈ গ'ল মোৰ হাতত ইয়াতে এতিয়া আপোনাক দেখুৱাম কি আছে ইয়াতে গাইজ বাচি গ'লোঁ মই আপোনাক দেখুৱাইছোঁ ৰ'ব এইটো চাওক হেড ওলাইছে গাইজ হেড দেখিছেনে এইটো ফ'কাছ হৈছে নে নাজানো আৰু মাত্ৰ মুঠতে হেড ওলাইছে বিশ্বাস কৰক এইটো হেড গতিকে আপোনাক এখন মোৰ ভাল ফটো দেখুৱাব লাগিব এতিয়া চাওক এইফালে দি দিছোঁ ভাল ফটো এখন ভালকৈ চাই লওক বাচি গ'লোঁ মই বেয়া ফটো যে মই দিব লগা নহ'ল মানে অলপমান আগৰ পুৰণা ফটো চালে এইখন ফটো দেখুৱাই দিলোঁ এতিয়া নেক্সট চেলেঞ্জটো হ'ল আপোনাৰ যদি হেড ওলায় তেতিয়াহ'লে মই মানে লাষ্টৰ চেলেঞ্জটো কিন্তু বহুত ডেঞ্জাৰ লাষ্টলৈকে আপুনি থাকিব কিন্তু চাই মানে প্ৰথম ইয়াৰ নেক্সট চেলেঞ্জটো হ'ল যদি হেড ওলায় মই মোৰ গাৰ্লফ্ৰেণ্ডৰ ফটো দেখুৱাম যদি টেইল ওলায় মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ ফটো টছ কৰোঁ এয়া গাইজ হেড ওলাইছে এতিয়া মই মানে গাৰ্লফ্ৰেণ্ডৰ ফটো দেখুৱাব লাগিব চেলেঞ্জত হাৰি গ'লোঁ যিহেতু হাৰি যোৱা নাই মানে হেড ওলাইছে গতিকে মই গাৰ্লফ্ৰেণ্ডৰ ফটো দেখুৱাব লাগিব কিন্তু গাইজ বহুত দুখ কৰি কওঁ নাই মোৰ গাৰ্লফ্ৰেণ্ড খপত খাই গৈছোঁ বিদ্যা খপত নাই দেখুৱাবলৈ নাই তেল ওলালে দেখুৱাব পাৰিলোঁহেঁতেন বাৰু বেষ্ট ফ্ৰেণ্ডৰ ফটো এখন কিন্তু বেষ্ট ফ্ৰেণ্ডো মোৰ তেনেকৈ নাই বাৰু সেইটো পিছৰ কথা মই কিবা এটা দেখুৱালে হয় আৰু কিন্তু হেড ওলাইছে আপোনালোকক দেখুৱাবলৈ মোৰ একোৱে নাই নেক্সট চেলেঞ্জটোত গাইজ যদি হেড ওলায় তেতিয়াহ'লে মই মোৰ মোবাইল নাম্বাৰটো দিম আৰু যদি টেইল ওলায় মই মোৰ ইনষ্টাগ্ৰাম আইডি দিম আপোনালোকৰনো কি দৰকাৰ সেয়ে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ফোন নাম্বাৰটো বৰ বিশেষ দৰকাৰ নাই বাৰু তথাপিতো দি থৈ দিছোঁ কেতিয়াবা কাৰোবাৰ দৰকাৰ হৈ যাব পাৰে গাইজ আজি মানে মোৰ ভগৱানে মোক মানে ৰং চাইছে মানে মোৰ কি ওলাইছে চাওক হেড ঠিক আছে ফোন নাম্বাৰটো কৈ দিছোঁ মই শুনক 6002113879 9টা ক'লোঁ আৰু লাষ্টৰটো মই নকওঁ লাষ্টৰটো এইটো কাৰণে নকওঁ কাৰণ ফিড দিলে চবেই ইউজ কৰে না নাম্বাৰটো পাই পেলাই ভাবিব এটা মেছেজ দি থওঁ এনেকৈ যি টি মোক মেছেজ দি থাকিব সেয়া যদি কাৰোবাক মানে এনেকুৱা ফিল হয় যে ইয়াৰ নাম্বাৰটো লাগেই মোক কিবা এটা দৰকাৰত এনেকৈ বহুত দৰকাৰ ইয়াৰ নাম্বাৰটো তেতিয়া 0ৰ পৰা 9লৈকে লাষ্টৰ নাম্বাৰটো ছেভ কৰক 10টা নাম্বাৰ টোটেল ছেভ কৰক আৰু 0ৰ পৰা 9লৈকেতো হ'বতো লাষ্ট ডিজিটটো গতিকে তেনেকৈ ছেভ কৰক ছেভ কৰি চাওক হোৱাটছএপত আৰু মোৰ ডিপি সদায় শ্ব' হৈ থাকে এভৰিৱান হৈ থাকে গতিকে গমে পাব এইটো অন্তৰাজৰ নাম্বাৰ তাত মোক কিবা দৰকাৰ হ'লে ক'ব পাৰে আকৌ কৈ দিছোঁ 9টা নাম্বাৰ 6002113879 আৰু লাষ্টত কিবা এটা আছে সেইটো 0ৰ পৰা 9লৈকে কিবা এটা হ'ব ছেভ কৰক আৰু চেক কৰক কোনটো মোৰ নাম্বাৰ ডিপি সদায় শ্ব' হৈ থাকে এভৰিৱান ন' প্ৰব্লেম সেইটো কাৰণে মানে ফিড দিলে চবে এনেই ইউজ কৰে ন হাৱাত পালে বস্তুটো সেইকাৰণে মই নাই দিয়া যা আৰু নেক্সট চেলেঞ্জটো হ'ল গাইজ এইটো বৰ আচৰিত কিন্তু এইটো দিলে মোৰ বেণ্ড বাজি যাব যদি হেড ওলাই গাইজ মই মোৰ ঘৰত মাতা নামটো ক'ম আৰু যদি তেল ওলাই মই মোৰ লুকোৱা নামটো ক'ম টছ কৰি চাওঁ মোৰ ভাগ্য একেবাৰে বেয়া আজি সঁচাকৈ তেল ওলাইছে তেল
দেখা পাইছে নে নাজানো তেল গাইজ মোক জোকাই কওঁ নকওঁ গাইজ মোক জোকাই কৈ দিছোঁ যাওঁ কাজল প্ৰিয়া মানে মোৰ মেক্সিমাম কবিতাত কাজল প্ৰিয়া ৱৰ্ডটো আছে সেইকাৰণে মোক কাজল প্ৰিয়া বুলি জোকাই বহুতে আৰুতো জোকা নাম দুই এটা আছে কিন্তু এইটো নাম বেছি ফেমাছ কাজল প্ৰিয়া বুলি জোকাই আপোনালোকে কবিতাবিলাকত শুনে কি জানে কাজল প্ৰিয়া নামটো বহুতত আছে সেইকাৰণে মোক কাজল প্ৰিয়া বুলি জোকায় কিন্তু মানুহটো কিন্তু কোনো চিনি নাপায় কোন কাজল প্ৰিয়া গাইজ এইখিনি আছিল চেলেঞ্জটো কেনেকুৱা লাগিলে কমেণ্ট কৰি কওক আৰু ফোন নাম্বাৰটো দিলোঁ নহয় 9টা বাকীকেইটাও যদি ইচ্ছা কৰে মানে ফোন মেছেজ যদি দিব ইচ্ছা কৰে মানে সেই আৰু বাকী লাষ্টৰ নাম্বাৰটো ছেভ কৰক আৰু 0ৰ পৰা 9লৈকে কিবা এটা নাম্বাৰতে হয় আৰু মোৰতো বুজি পাইছে নহয় মই কি ক'ব বিচাৰিছোঁ মানে আজি কথাবিলাক ভালকৈ ওলোৱাও নাই চেলেঞ্জত মই বহুত বেয়াকৈ মানে কি হৈ গ'লোঁ বৰবাদ হৈ গ'লোঁ এইখিনি আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগে তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক তেনে আৰু ভিডিঅ'টো শ্বেয়াৰো কৰক তেতিয়ালৈকে বাই বাই টাটা মুম্বাই কি কৈছোঁ আজি তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই